বন্ধু বান্ধৱীসকল বিজেকে টেক ইনফো চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা বন্ধু বান্ধৱীসকল আপোনাৰ মোবাইল ফোনৰ পৰাই কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰটো চেঞ্জ কৰিব পাৰে তাৰ বিষয়ে এই ভিডিঅ'টোত জনোৱা হ'ব। আপুনি কোনো পোষ্ট অফিচত যাব নালাগে, কোনো আধাৰ এমপ্লয়মেণ্ট অফিচত যাব নালাগে, নিজৰ মোবাইল ফোনৰ দ্বাৰাই আপোনালোকে এইটো কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি IPPB চাৰ্চ কৰিব। তাৰপাছত যিটো IPPB কাষ্টমাৰ্ছ অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত বন্ধু বান্ধৱীসকল এইখন পেজ খোল খাব। এইখন পেজ আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। তাৰপাছত আপোনালোকে ইয়াতে দেখিবলৈ পাব যে আধাৰ মোবাইল নম্বৰ আপডেট, এই অপশ্যনটো টিক মাৰ্ক লগাই আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকে এইখিনি সম্পূৰ্ণ ফিল আপ কৰিব। আপোনালোকৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, আপোনাৰ যিটো চেঞ্জ কৰিব লগা মোবাইল নম্বৰ, ইমেইল ID, আপোনাৰ এড্ৰেছ সকলোখিনি ফিল আপ কৰিব। আপুনি চাৰ্কুল, আপোনাৰ ডিভিজন যি আছে, ষ্টেট সকলোখিনি ফিল আপ কৰি আপোনালোকে আই এগ্ৰী টাৰ্ম এণ্ড কণ্ডিশ্যনত টিক মাৰ্ক লগাই আপোনালোকে এই কেপচাটো ফিল আপ কৰি আপোনালোকে ছাবমিট বটনত ক্লিক কৰি দিব আৰু কেইদিনমান পাছত আপোনালোকৰ মোবাইল নম্বৰটো আপডেট হৈ যাব।